Friends, welcome and welcome back to this channel Himol. তো আজি বনাইছোঁ ভিডিঅ'টো হাপেখেতি গৈ আছোঁ। হাপেখেতিত বিহু মেলা আজিৰ পৰা হাপেখেতি এতিয়া বিহু আদৰণি পাতি আছে। তো সেইকাৰণে মই গৈ আছোঁ হাপেখেতিলৈ। ব্ৰ কেইটামান ৰৈ আছে তাত আৰু হাপেখেতি আৰু ধুনীয়া ধুনীয়া অলপ দুটামান ভিউজ দি দিম। অভাৰব্ৰিজখন অপেনিং দি দিলে এণ্ড অভাৰব্ৰিজখন মানে কি অপেনিং অফিচিয়েলি অপেনিং দিয়া নাই, কিন্তু মানে কি মানুহবোৰ অহা যোৱা কৰি আছে অভাৰব্ৰিজখনৰ ওপৰেদি। এণ্ড হাপেখেতিত বিহু মেলা আজিৰ পৰা ষ্টাৰ্ট। এতিয়া আদৰণি হ'ব। হাপেখেতি বিহু মেলা আদৰণি এতিয়া পাতি আছে। এতিয়া মানুহখিনি ওলাই আছে মানে। তো মোক ফোন কৰিছে ব্ৰহেতি, তো মই সেইকাৰণে গৈ আছোঁ। আৰু চ' সেইটো কাৰণে ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি জনাব। আৰু হাপেখেতিত নতুন বস্তু এটা বনালে, আই লাভ চাপেখেতি বুলি। সেই বস্তুটো মই দেখাই আছোঁ। এতিয়া যাওঁতে পায়ে যাম। তো অকণমান স্পীডত কৰিছোঁ। ৰাতি মানে এইটো লাইটিং চিষ্টেম জ্বলে, মানে বহুত ধুনীয়া জ্বলে আই লাভ চাপেখেতিটোত। তো সেইটো মানে তাত এই অলপ আগত আছে আৰু 300 মিটাৰমান গ'লে পায়ে যাম। আৰু ব্ৰহেতি কেইটামান ৰেকাহেঁতি ৰৈ আছে। আৰিয়ান কোন হেঁতি কেইটামান আছে ৰৈ। আদৰণিৰ কাৰণে মানুহবোৰ ৰেডি হৈছে পাতিবলৈ। আৰু হাপেখেতি বিহু মেলা বহুত মজা হ'ব। গায়ক আহিব তোমাৰ নিতুল দাধৰা এণ্ড আৰু কোনোবা দাস বুলি এজনী নেকি, কি নিতুল দাধৰা আহিব। আৰু কি আছিলে নামটো কিবা, মই এইটো সুধি পিনে জনাই আছোঁ অলপ পিছত। এণ্ড আই লাভ চাপেখেতিটো মই পাহৰি গ'লোঁ আপোনালোকক দেখাবলৈ। আই লাভ চাপেখেতিটো এইটো আছিলে। এইটো আই লাভ চাপেখেতিটো এইটো ইয়াত বনাইছে। ইউ কেন চি দিছ ইজ আই লাভ চাপেখেতি। আৰু ৰাতি লাইটিং জ্বলে, বহুত ধুনীয়া জ্বলে এইটো লাইটিং। তো কেনেকুৱা লাগিলে আপোনালোকে জনাব। এণ্ড গৈ আছোঁ আগত মোৰ আগৰ ভিডিঅ'ত আছে। সেইটোত হাপেখেতি হায়াৰ ছেকেণ্ডেৰী ফিল্ডখনত য'ত বিহু মেলা প্ৰগ্ৰেম পেণ্ডেল বনাই আছিলে, তাত মই গৈ আছোঁ এতিয়া। আজিৰ পৰা বিহু মেলা আৰু নাচনী এইবোৰ চব গৈ আছে এতিয়া। আৰু বহুত মানুহ হ'ব মানে, আৰু আদৰণিখন বহুত ডাঙৰ হ'ব। এণ্ড তো কিপ ৱাচিং গাইজ। এখন গেট, বিহু মেলা গেট। এণ্ড হাপেখেতি ৰাজহুৱা ৰঙালী বিহু সন্মিলন। ঐ সোমাবা নি? সোমোৱা এফালে বোলো, আগত বোলা। বহুত ধুনীয়া বনাইছে, বহুত ধুনীয়া গেট। এণ্ড ফুচকা দোকান ফাৰ্ষ্ট। বহুত ধুনীয়া এণ্ড বহুত মানুহ হৈছে আজি আদৰণি। ইয়াত বনাইছে, ভিউজটো বহুত ধুনীয়া পৰিছে। কিন্তু ইয়াত চাকি বন্তি ইয়াতে জ্বলালে, স্মৃতি তৰ্পণ। ফটো মাৰিবা ন? এইফালে বছ ভাইটি কেইটামান আহিছে, অকণমান ফটো মাৰো বুলি কৈছে। তো ফটোকে মাৰি দিছোঁ আৰু লগত ফাৰ্ষ্ট হৈ যাব। তো
আদৰণিৰ কাৰণে পূৰা মানুহখিনি লাইন লাগিছে সম্পূৰ্ণ ফুল এণ্ড মই আগফালৰ পৰা দেখাই আছোঁ বহুত দীঘলীয়া লাইন হ'ব নাচনি আছে ঢোল চোল বিহু চিহু বহুতখিনি বহুত দীঘলীয়া লাইন দেখিবলৈ পাইছে এণ্ড মই আগফালে ৰৈ আছোঁ এণ্ড আদৰণি অকণমান ভালকৈ দেখাই আছোঁ আদৰণিটো ত' কিপ ৱাচিং দিছ ভিডিঅ' গাইজ অকণমান ছাইড কৰি দিম ৰ'বা আদৰণি মানুহখিনি ওলাই আহিব অকণমান ৰৈ দিছোঁ সেইটো কাৰণে ত' কিপ ৱাচিং দিছ ভিডিঅ' গাইজ ত' সাপেখাতী শোভাযাত্ৰাটো ষ্টাৰ্ট হ'বলৈ হৈছে এণ্ড ভকতৰ আশীৰ্বাদ লৈ আগবাঢ়িব এতিয়া শোভাযাত্ৰাটো এণ্ড কিপ ৱাচিং দিছ ভিডিঅ' গাইজ বহুত হেভি শোভাযাত্ৰা ত' আমিও অলপ বাইক আৰু প্ৰ' কেইটামান আহি আছে অলপ পিছে পিছে আমিও যাম বাইক লৈ মোৰ লগৰো আছে দিবাকৰ আছে হেল্ল' শোভাযাত্ৰাটো পূৰা ষ্টাৰ্ট হৈ গৈছে ত' কিপ ৱাচিং দিছ ভিডিঅ' গাইজ এতিয়া অভাৰব্ৰিজৰ ফালে যাব অভাৰব্ৰিজৰ পৰা বেক হ'ব তাৰপিছত সাপেখাতী চাৰ্কুল সাপেখাতী ব্লকলৈ এপাক যাব ত' মই যিমান পাৰোঁ ভিডিঅ'টো দেখাবলৈ ট্ৰাই কৰিছোঁ আপোনালোকক এইটো ফুল 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 মানুহ তো ইয়াত ছাৰহঁতিও আছে পুলিচ প্ৰশাসন চবেই ধুনীয়াকৈ ডিউটি দি আছে আপোনালোকে চাই থাকক ভিডিঅ'টো শোভাযাত্ৰাটো কমপ্লিট হৈ গ'লে আমি এনেই ব্ৰিজৰ ওপৰৰ পৰা আহিমগৈ এটা ব্ৰ এটা আহি আছে শোভাযাত্ৰাটোৰ পিছে পিছে তো বহুত আছে বহুত নাচনি ঢুলীয়া বহুত বাইদেউ ভণ্টি আপা আইতা খুৰী পেহী চব বহুত সম্প্ৰদায়ৰ মানুহখিনি আছে ইয়াত অকল অসমীয়া বুলি নহয় চব সম্প্ৰদায়ৰ মানুহখিনি লগ হৈ পিনে শোভাযাত্ৰাটো কৰিছে লাষ্টত আহি আছে বড়ো মিচিং নেপালী এনেকুৱা এইবোৰ লেবাৰ চাহ জনগোষ্ঠী গোটেইখিনি মানুহ তো সকলোৱে শোভাযাত্ৰাটো বহুত ডাঙৰ কৰিছে সকলোৱে মিলিজুলি শোভাযাত্ৰাটো বহুত দীঘলীয়া বহুত ডাঙৰ কৰিছে তো একচুৱেলি মানে মই ৰিচেণ্ট ক'তো বিহুমেলা তেনেকৈ চাবলৈ যোৱাও নাই আৰু সাপেখাতী বিহুমেলাত আদৰণিটো যোৱা নাছিলোঁ কিন্তু সাপেখাতী বিহুমেলালৈ আহিছোঁ কাৰণ সাপেখাতী বিহুমেলাখন প্ৰতিবাৰে বহুত ডাঙৰ হয় আৰু ভাল লাগে নিজৰ জেগা নিজৰ বিহুমেলা সাপেখাতী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় এইখন পোষ্টাৰ সাপেখাতী গাৰ্লছ কলেজ বহুত দীঘলীয়া লাইনটো যেতিয়া শেষ হ'ব তাৰপিছত আমি গৈ আছোঁ আৰু বাইকে পিছে পিছে অকণমান একেলগে আহি গ'লে ফোন কৰিছোঁ ইয়াকে ফোন কৰিছিলোঁ মই ফোন কৰিছিলোঁ সেইকেইটা প্ৰীতমক আনিব গৈছে এই পিছে যাম অকণমান এই দলংখনলৈকে যাম
ফুল 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 শেষে নহয় লাইন বহুত দীঘলীয়া এতিয়ালৈকে 4 মিনিট পুৰা গৈ আছে শোভাযাত্ৰা ফুল এইফালে গৈ আছে মানুহখিনি অভাৰব্ৰিজৰ ফালে আমি গৈ আছোঁ আমি 3-4খনমান বাইক বহুত ভিৰ চবেই ভিডিঅ' কৰিছে তো মই ফাৰ্ষ্ট ইয়াত মটৰ ভ্লগ মই ফাৰ্ষ্ট কৰিছোঁ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে লাইক কমেণ্ট কৰি জনাব এণ্ড যিহেতু ইয়াত বেলেগ মটৰ ভ্লগ কৰা লোৱা নাই বেলেগ মানুহ নাই মই কৰি আছোঁ গোটেইখিনি মটৰ ভ্লগিং ফুল এণ্ড যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম বিহু আদৰণি সাপেখাতি ৰঙালী বিহু সন্মিলন এজাকে পুৰা দিয়া বহুত দীঘলীয়া কোৰ চোৰ লৈ এইফালে খেতিয়ক লাইনটো শেষে নহ'ব নি হাতে খাতি হয় জলবা শেষ নহৈছে আকৌ গাড়ী লৈ আকৌ গাড়ী এইখিনি পাৰ্টি ওলাইছেহে গাড়ীত পুৰা গছ চছ লৈ কিপ ৱাচিং গাইজ কিপ ৱাচিং চাগে এনেকুৱা আপোনালোকে বিহু আদৰণি ক'তো দেখিবলৈ নাই পোৱা চাগে যদি পাই আছে ক'ব যদি নাই পোৱা সেইটোও ক'ব কাৰণ মই বহুত বছৰৰ পিছত সাপেখাতি মানে বিহুটো হোৱা নাছিলে বহুত বছৰ বিহু মেলাই হোৱা নাছিলে তো এইবছৰ সাপেখাতিত ফুল দি আদৰণি কিমান হেভি নিতুল দাদা আহিব ন আৰু কোন আহিব পাপৰি গগৈ নিতুল দাদা কৈছিলোঁ যে পাপৰি গগৈ আহিব ইয়াত কাইলৈ আছে প্ৰগ্ৰেম আজি বিহু যাব পাৰি ক'ত হা ট্ৰেক্টৰ বোলা ট্ৰেক্টৰ পিছে যাওঁ বোলা অলপ পিছে ট্ৰেক্টৰখনৰ পাছে গৈ আছোঁ আমি অলপ তো আমি আদৰণি পাছে অকণমান গৈ দিছোঁ অভাৰব্ৰিজলৈকে তাৰপিছত ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ অভাৰব্ৰিজৰ ফুল ওপৰৰ ভিউজটো পাই যাব এণ্ড বোলে ট্ৰেক্টৰ এখন ভাল লাগিছে বাকী চব পুলিচ প্ৰশাসনে চব দি আছে কামখিনি কৰি আছে আৰু আদৰণি ৰাস্তাটো লৈ লোৱা নাই কাৰণ গাড়ীও আদৰণিটো কমপ্লিট হৈ গ'ল শেষ হৈ গ'ল তো এতিয়া এনেই ফিল্ডলৈ এপাক গৈ আছোঁ ভাইটিকেইটামান ৰৈ আছে চব ৰৈ আছে অকণমান ফটো চটো মাৰোঁ ফটো দুগোৰমান মাৰি লওঁ তাৰপিছত আৰু যামগৈ আৰু পিছত প্ৰগ্ৰেম চাবলৈ আহিব লাগিব
অকণমান ওচৰৰ পৰা ঘূৰি দিছোঁ গোটেইখিনি মানুহ ফিল্ডত গোটেইখিনি মানুহ এতিয়াই মানুহ বহুত মঞ্চ ভাগত পিছতে আমাৰ